ইয়া আমাৰ ঘৰত নটখাট লৰা কি কৰি আছে কি বেটা क्या बना रहा है কি বানাই বাবুল বাবুল নিজে বনাই নেকি কেনেকৈ এটা ফু হলে ফু হয় নেকি কৰি দেখাওচোন এটা ফু হয় নে নহয় নাজানে ক'ত ফুই নহয় চোন দে ফু কৰি দেখাও ক'ত ক'ত फू कर दिखाओ ना अरे करके दिखाओ जल्दी से कल करूंगा दे 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 जल्दी आज जल्दी मिलाऊंगा दे जल्दी कर नहीं होता क्योंकि इसका पानी नहीं आया था ये तो झूठ बोलता है कहा मैं झूठ बोलता हूँ वाओ बना था दिखाओ दिखाओ एक बार दिखाओ फिर से इसमें भर के मैं दिखाता हूँ ठीक है अच्छा मिशी अभी दे अभी दिखाओ कहाँ नहीं बनता कहाँ बना था नहीं है नहीं बनता ये नेचुरल बबुल बना रहा है बेटा और दिखाओ तो साबुन भी लग जाएंगे क्या लगता है साबुन भी लगता है साबुन से नहीं होता है वो शैम्पू से होता है शैम्पू ये नहीं साबुन से बनाया जाता है हेलो फ्रेंड्स আজি আমি আহি পালো আকৌ ঘৰৰ পিছফালৰ পুখুৰীত আজি আমি মাছ মাৰাৰ প্ৰচেছটো অলপমান দেখুৱাই দিম আপোনালোকক ইয়া চাই লওক এইটো যোনটো আমাৰ ঘৰৰ ৰাইচ বিয়াৰ বনাই নহয় তাৰে এইবিলাক মাছত দি আছো তাৰপিছত যেতিয়া মাছবিলাক ইটো খাব আহিব তেতিয়া নেট ফিচিং কৰিম এইটো ইয়া হল আমাৰ পুখুৰী আৰু এইটো সব এই ফুৰুতে আমি গাড়ীছিলো এতিয়া ফুল দি আছে একফা এইটো অহৰ ডাল চাব এইটো হল মালভোগ ফুলৰ গছ কলগছ ইয়া পুখুৰীত হোৱা মাছবিলাক ওলাই আছে মুখবিলাক পানীৰ ওপৰেদি মুখবিলাক ওলাই আছে গুলুট গালাতকে ইয়া অলপমান প্ৰচেছ কৰি দিলো অলপ ইয়াত এতিয়া আমি আঁতৰত যাব লাগিব নহলে মাছবিলাক নাহিব ঘৰৰ পিছফালে বাৰীৰ পিছফালত পৰিৱেশটো আপোনালোকক দেখালো এইবিলাক হল কাঁচকল এইয়া কাঁচকল লাগি আছে আপোনালোকে বা কি কয় এইটো যে আঞ্জা বনাই খাই চব্জি আৰু ইয়াতে অলপমান আগতে এটা বিশেষ এটা ঘটনা হৈ গ'ল এইটো ডাঙৰকে এটা চাপ ওলাইছিলে ইয়াতে আৰু এইটো চা অহৰৰ ফুল ফুলিছে এইটো চাওক আপোনালোকে এইটো খায় না নাখায় আপোনালোকে কমেণ্ট কৰি জনাব ইয়া এইটো চাওক কেনেকা লাগি আছে পুৰা গুটিকে এইটো ইয়াতে এটা ডাঙৰকে এটা সাপ ওলাইছিলে তেতিয়া ইয়া এইটো নেট ফিচিং এইটো জালেৰিয়া মাছ মাৰিম এতিয়া ইয়া এইটো আপোনালোকে এইটো কি গছ বুলি কয় এইটো কি ফুল বুলি কয় আমি এইটো ধুতুৰা ফুল বুলি কওঁ এইটো মেহেন্দি গছ জেতুকা এইটো আপোনালোকে খাব পাৰে জেতুকাৰ গছ আৰু এইটো और क्या हो गया बबल हो गया क्या नहीं बना हाँ नहीं बना तो कैसा बनता है बबूल थोड़ा सा और चाहिए थे हाँ तभी बना शेष বনাব নোৱাৰে আৰু লৰাটো কেনা হিনে লৰা এই বাবুল বনাব নোৱাৰি তুই কি লগাইছে এটা कितना হা इससे फुला के देखते हैं কি কয় যাবি তুই नाजरे হা नाजरे নাজানে কিয় নাজানে नीचे ना जाओ
আপোনালোকে এইটো খায়নে নাখায় কমেণ্ট কৰি জনাবচোন এইটো বহুত টেঙা হয় এয়া এইটো ফল গুটি হ'ল এইটো ফলবিলাক পুৰা সৰু মাছেৰে বা চাটনি বনাই কিনে খাব পাৰোঁ এনেকুৱা হয় গছডাল বহুত ডাঙৰ হৈ গৈছে আৰু গুটিটো লাগিলে এইটো Yamaha Pasino এইটো স্কুটি লৈ কিনে এতিয়া ৰাইডত যাম ৰাইড লাডাখ নহ'লে গেংটক এইটো মাছটো মই মাৰিবৰ কাৰণে ৰেডি হ'লোঁ কিন্তু মাছটো অহা অলপমান দেৰি আছিলে তথাপিও মই ৰেডি হৈ কিনে থিয় হৈ আছোঁ এয়া কেমেৰামেনটো বহুত পিছত আহি পালে কেমেৰাটো ক'ৰবাতহে গৈ আছিলে সেইকাৰণে এয়া ইমান এটা ডাঙৰ মাছ পালোঁ তাকে আৰু ঘৰৰ মানুহবিলাক কৈ আছে এইটো লৈ ল'ব লাগে বুলি কিনে এতিয়া সৰু মাছটো ওলাব খোজাতে মৰিয়ে গ'ল চাগে এইটো কি ক'ম আৰু ওলাব নোৱাৰা আৰু এইটো মৰিয়ে গ'ল কি সৰু মাছ ডাঙৰ মাছৰ জালটো কেনেকা বা লাগি গ'ল ওলাব নোৱাৰা আৰু সেয়া এটা মাছ লাগিছে এইটো অলপমান সৰুকৈ মাছ লাগিছে তাকে ওলাই দিম এইটো এৰি দিলোঁ আৰু এটা লাগিছিল এইটো চাইনিজ পুটিটো এনেকা জেঙৰ লাগিল সেইটো না ওলাব পাৰে নেকি এৰি দিওঁ আৰু জালত লগাই থৈ দিলোঁ এতিয়া মাছটো লৈ কিনে গৈ আছোঁ কেমেৰামেনটো ইমান কিবা ঠিক নাছিলে কিন্তু তাৰ কাৰণে এই মাছটো ভালকৈ দেখাবই পৰা নাই সি তাতে অলপ আগতে কিবা সাপ ওলাইছিলে সেইটো কাৰণে তাহাঁতক ভয় খুৱাইছিলোঁ মই এয়া মাছটো ইমান ডাঙৰ যে আগতে পোৱা নাছিলে এই 2-3 বছৰমানৰ এইটো ডাঙৰ মাছ পালোঁ আজি বহুত মনতো ফূৰ্তি লাগিল ভালো লাগিছে এবাৰ জাল মাৰাতে যে ইমান ডাঙৰ মাছ পালোঁ সেইকাৰণে মনত বহুত ফূৰ্তি আজি তাকে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি দিম কেনে মই ভিডিঅ'টো বনালোঁ এয়া আপোনালোকক জোখাটো দেখাও নাই কিন্তু আমি কিবা কৰি চালোঁ 3 কেজিমান হৈছে আৰু সেইটো আৰু পুখুৰীত ইমান জাবৰ যে তাৰ কাৰণে এইটো ৰৌ মাছ হয় এয়া আপোনালোকে এনে ভিডিঅ'ত গম নাপাব মাছটো ডাঙৰে আছে দেউতাকে মাছ কাটি আছে বাকীখিনি মই আপোনালোকক নেদেখালোঁ কাৰণ ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যায় সেইকাৰণে থুলমূলকৈ অলপমান ভিডিঅ' বনালোঁ এয়া মাছটো কাটিলে কাটাৰ পিছত পিচটো সৰুকৈ কৰিম না ডাঙৰকৈ কৰিম সেইটো এটা সমস্যা সৰুকৈ কৰিলে অলপমান 2 দিনমান খাব পাৰিম আৰু ডাঙৰকৈ কৰিলে এদিনত শেষ হ'ব সেইটো ভাবি কেনে কাটি আছে বাপেৰে
ইমান এই মাজৰ কিবাটো কাটাডালটো ইমান কিবা দাঁত কিবা ডাঙৰ দাৰে কাটিলেও কাট নাখায় এনেকুৱা হৈ গৈছে মাছটো মাছটো পিচ কৰা হোৱা নাই এতিয়াও এই আৰু তলত আছে ডাঙৰ মাছটো আৰু নিজৰ পুখুৰীৰ মাছ সেয়ে খাই কেনে অলপমান ভাল লাগে ন এয়া ডাঙৰ ডাঙৰকৈ পিচ কৰিলোঁ মাছ খাব মন যায় কিন্তু তেলৰ দাম বেছি যে সেইকাৰণে মাছ ঘনকৈ নুতোলোঁ সপ্তাহত দুবাৰমান মাছ তোলোঁ পুখুৰীৰ তেলৰ দাম বহুত ন মাছ ভাজোতে বহুত তেল যায় সেয়ে কি ক'ম আৰু মাছ কাটোতে চাফ কৰোঁতে ইমান কষ্ট বজাৰৰ পৰা কিনি খোৱাটোতো বহুত সহজে হয় তাহাঁতে পূৰা চাফ থাপ কৰি দিয়ে পূৰা পিচ টিচ কৰি কিনে আৰু ঘৰৰ নিজে পুখুৰীত মাৰিলে এনেকুৱা হয় যে নিজে পুখুৰীত মাছ মাৰ আৰু কিবা কৰিব লাগে চাফা কৰ আৰু ভাজিব লাগে বহুত কষ্ট টান পায় সেইকাৰণে মই বহুত মোক টানে লাগে আৰু পুখুৰীৰ মাছ নিজৰ ঘৰৰ মাছ খাবৰ কাৰণে বজাৰৰ খাওয়াটোৱে ভাল বহুত মানে কম নেক্সট যোৱা এটা ভিডিঅ'ত মোক কমেণ্টছ কৰিছিল যে নিজৰ পুখুৰীৰ মাছ কিমান সোৱাদ তাজা মাছ খাব গ'লেও বহুত কষ্ট হয় সেইকাৰণে সপ্তাহত দুবাৰহে মাৰোঁ যিয়ে মাছ পিচ কৰি আছে সিয়ে গম পাই আছে কিমান কষ্টদায়ক এই উনা karena sip kan Ay, dong. ଆଉ ଦେନା ନିକରେ ମିକ୍ସଚର ରାଇ ମତେ ଗୁରା ଖାଲି ସବୁ ଖାଇ Học khăn cái gì cả xin nó phải dùng ini kan nó cứ khăn kat nemo দে nemo sih দে ইয়া মাছৰ লিটুটো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন মোৰতো ইমানেই বেয়া পাওঁ মাছৰ লিটুটো ইমান কাটা হৈ থাকে ন তাৰ কাৰণে মই মাছৰ লিটু নাখাওঁৱেই আৰু মাছৰ মাথাটো মাছৰ মূৰটো যে আছে যে কোনে কোনে খাই ভাল পায় কমেণ্টছত জনাব ইয়া মাছৰ মাথাটো ইমান বাকলিৰ দৰে খাই কেনে ইমান ভাল নালাগে কিন্তু আমাৰ বেঙ্গলীরা মাছের মাথায় মুড়ি ঘন্টা বানালে কত যে ভালো লাগে তাই না মুড়ি ঘন্টা থাকলে আর বেলেগ সবজি লাগেই না udah pasti berak tanta. এই মাছৰ মাথাটো কাটি আছো ৰ ইমান দাঁত নহয় কষ্ট কি কৰো আৰু তথাপিও কাটি আছো ইমান ডাঙৰ মাছ যে মাছ কাটোতে দাঁতো আৰু এবাৰমান এই মাজতে ধাৰ দিব লগা হৈ গৈছে समझा काय आयो खाम पूर्णिमा
Mungkin punya. Ai berarti tukang jajah macam canggih lagi. Oh angsuke itu sih aku mau pasal macam ini. Dia kayaknya udah pas mana. Ya tu. Pijan punya mana? Dia pergi ke pasal lagi. Saya dengan tambahan tidak mana. Mungkin kan dan Nah, kau buka kita. ini tuh mana? Đấy đúng không? মাছটো কাটি কাটি হয়ৰাণ হৈ গৈছোঁ আজিলৈ ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ' আপোনালোকক এই মাছৰ কচুৰ লগত আঞ্জা চব্জি বনোৱা আপোনালোকক দেখাম আগতে এইটো ভিডিঅ' পাৰ্টটো মই শেষ কৰি দিম আপোনালোকক তাতে ৰিলিজ কৰি দিম তাৰপিছত আপোনালোকে দেখা পাব এইটো মাছৰ মাছ ভাজি কৰা আৰু কচু দি ইটো মাছ দি কচু দি বনোৱা আপোনালোকে যিবিলাকে নতুন সাবস্ক্ৰাইবাৰ হয় মোৰ ভিডিঅ'টো চাই কিনে সাবস্ক্ৰাইব কৰা নাই যিবিলাকে আৰু তাহাতে প্লিজ মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকে সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই কিনে ভাল লাগে তেনেহলে